Hey guys, পুনৰবাৰ স্বাগতম জনাইছো মোৰ চেনেললৈ। আজি মই লৈ আহিছো এটা নতুন ৰেচিপি। আশা কৰো ভিডিওটো ভাল লাগিব। আজি মই লৈ আহিছো এটা পোলাও ৰেচিপি। কেনেদৰে আপোনালোকে অতি কম সময়ৰ ভিতৰত কোনো ধৰণৰ মছলা ব্যৱহাৰ নকৰাকৈ পোলাও বনাব, তো ভিডিওটো আৰম্ভ কৰো। মই কাটি লৈছো দুটা ডাঙৰ সাইজৰ পিয়াজ, সৰু সৰুকৈ কাটি লৈছো। তাৰ পিছত অকমান গৰম মছলা লৈছো, 3 খিলা তেজপাত আৰু অকমান কাবুলি বুট লৈছো। তাৰ পিছত অকমান মই আদা পেষ্ট কৰি লৈছো। চাউলখিনি মই 15 মিনিটৰ কাৰণে তিয়াই ৰাখি এটা ভালদৰে ধুই শুকুৱাই লৈছো। ইয়াতে মই অকমান ৰিফাইন দিছো। মই ডাঙৰ চামুচেৰে 3 চামুচ মানৰ জোখৰ ৰিফাইন দিছো। আপোনালোকে ঘি ব্যৱহাৰ কৰিব পাৰে। তেলখিনি গৰম হৈ গৈছে। এতিয়া মই ইয়াতে পিয়াজখিনি দি লৈছো। তাৰ পিছত এইখিনি মই ৰঙচুৱা হোৱালৈকে ভাজি লম। মই তেজপাতখিনি ইয়াতে দি লৈছো। পিয়াজখিনি ভালদৰে ভাজি ল'ব। জুইৰ ফ্লেমটো মই হাই কৰি থৈ দিছিলোঁ। এনেদৰে ভাজিবলৈ মোক 3 পৰা 4 মিনিট লাগিছিলে। এয়া মোৰ পিয়াজখিনি ৰঙচুৱা হৈ গৈছে। এতিয়া মই ইয়াতে চাউলখিনি দি দিম আৰু চাউলখিনি দি মই এইখিনি ভালদৰে ভাজি ল'ম। চাউলখিনি দি পেলাই ভালদৰে ভাজি ল'ব। জুইৰ ফ্লেমটো মই মিডিয়াম কৰি লৈছোঁ। আপোনাৰ পোলাওৰ কালাৰটো আপোনাৰ ভজাৰ ওপৰত নিৰ্ভৰ কৰিব। আপুনি যিমান ভালদৰে ভাজিব সিমান ধুনীয়া কালাৰ হ'ব। ইয়াতে চাব মই কোনো ধৰণৰ মছলা ব্যৱহাৰ কৰা নাই। মই ইয়াতে আদা আৰু গৰম মছলাখিনি দি লৈছোঁ। তাৰপিছত এইখিনি ভালদৰে মই ভাজি ল'ম। এই পোলাওটো ভজাৰ ওপৰতে নিৰ্ভৰ কৰিব। আপুনি যিমান ভালদৰে ভাজিব সিমান ধুনীয়া কালাৰ হ'ব। ইয়াতে মই এতিয়া বুটখিনি দি ল'ম। আপোনালোকে মটৰ ব্যৱহাৰ কৰিব পাৰে। মই কাবুলি বুট লৈছোঁ আৰু মই এইখিনিও এতিয়া ভালদৰে ভাজি ল'ম। এয়া দেখিছেনে, চাউলখিনিৰ কালাৰটো চেঞ্জ হৈ আহিছে। এইখিনি মই ভাজি ল'ম ভালদৰে। ইয়াতে মই এতিয়া দি দিছোঁ গৰম পানী। আপোনালোকে গৰম পানী ব্যৱহাৰ কৰিব।
মোৰ অকণমান পানী কম হৈ গৈছিলে, মই এতিয়া অকণমান গৰম পানী দি দিছোঁ। ইয়াতে মই দিছোঁ 5টা কেঁচা জলকীয়া আৰু সোৱাদ অনুসৰি নিমখ। এইখিনিত মই এতিয়া ঢাকোন লগাই থৈ দিম। মাজে মাজে চাই থাকিব আৰু মোৰ পোলাওখিনি উতলি আহি আছে। এটা কথা মন কৰিব, পোলাওখিনি ভালদৰে মাজে মাজে লাৰি থাকিব, নহ'লে তলৰ ফালে লাগি যাব। এয়া দেখিছেনে মোৰ পোলাও কালাৰটো চেঞ্জ হৈ আহিছে। পোলাওখিনি এনেকৈ ভালদৰে লাৰি থাকিব। এয়া চাওকচোন, কালাৰটো ইমান ধুনীয়া হৈছে। আপোনালোকে এনেদৰে খাইছেনে জনাবচোন। মই ইয়াতে কোনো ধৰণৰ মছলা ব্যৱহাৰ নকৰাকৈ বনাইছোঁ আৰু কালাৰটো ইমান ধুনীয়া হৈছে, খাবলৈও বহুত ধুনীয়া হয়। এয়া মোৰ পোলাও ৰেডি হৈ গৈছে। মই 10 মিনিটমানৰ কাৰণে ঢাকোন লগাই কিনে থৈ দিম। এতিয়া মই গেছটো অফ কৰি দিব পৰা হৈ গৈছোঁ। এয়া আমাৰ পোলাও ৰেডি হৈ গৈছে। চাওকচোন কালাৰটো কিমান ধুনীয়া হৈছে আৰু খাবলৈও বহুত ধুনীয়া হৈছে। আপোনালোকে ট্ৰাই কৰি চাবচোন। যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। লগতে যদি মোৰ চেনেলটোত নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব।